নমস্কাৰ, মই নিৰঞ্জন লাহন আছাম ট্ৰেডাৰ নিৰঞ্জন ইউটিউব চেনেল আপোনালোকক স্বাগতম জনাইছোঁ। দেখা পাইছে নিফটি 50ত আৰু বেংক নিফটিত মই যিদৰে কৈছিলোঁ সেইদৰে পূৰা ছাইড বেছ মাৰ্কেট থাকিলে আপোনালোকে আজি দেখা পাইছে। কিন্তু চাওক নিফটিত আপোনালোকে আৰু বেংক নিফটিত পূৰা ছাইড বেছ, যদিও মাৰ্কেটে মই আপোনালোকক কৈছিলোঁ গেপ ডাউন অপেন হ'ল, তথাপিতো আপোনাৰ চাওক মাৰ্কেটে যিটো ট্ৰেণ্ড লাইন মই ড্ৰ কৰি দিছিলোঁ সেই ট্ৰেণ্ড লাইনডাল ব্ৰেক কৰিব নোৱাৰিলে। গতিকে আহক এতিয়া মই এনালাইচিছ কৰি দিওঁ আপোনালোকে অহা 22 আগষ্ট তাৰিখে কেনেকৈ ট্ৰেডিং কৰিবলৈ পাৰিব। এতিয়া চাওক আপোনালোকে চাওক মাৰ্কেটটো অপেনিং হৈছিলে আপোনাৰ চাওক মই অকণমান কৈ দিছোঁ 19,320ত অপেনিং হৈছিলে, অকণমান ডাউন ছাইড গৈছিলে 19,230-50 এনেকুৱা ভিতৰত গৈছিলে, 50ৰ ভিতৰত গৈ আকৌ আপ ট্ৰেণ্ড গ'ল। আপ ট্ৰেণ্ড গৈছিলে যদিও 19,380 পাৰ কৰিছিলে, 19,400 পাৰ কৰিছিলে, যদিও মাৰ্কেটে আকৌ চাওক তললৈ আহি পেলাই প্ৰায় 20-30 পইণ্টছ তললৈ আহি 19,380ত ক্ল'জ কৰি দিলে। নিফটি 50ৰ কথা মই কৈ আছোঁ। গতিকে এতিয়া চাওক আপোনালোকে নিফটি 50 আপোনালোকে কেনেকৈ ট্ৰেডিং কৰিব পাৰিব 22 আগষ্ট তাৰিখে চাওক। মোৰ মতে যদি আপোনাৰ অপেনিং হয় গেপ ডাউন অপেনিং হ'ব লাগে মোৰ মতে দেই, কাৰণ চাওক গেপ ডাউন এইকাৰণে অপেনিং হ'ব লাগে কাৰণ মাৰ্কেটে আকৌ অকণমান আপ ছাইডলৈ যাব, আপ মুভ কৰিব, আপ মুভ কৰি পেলাই আপোনাৰ যিটো আছে 19,280 সেইটো ৰেঞ্জৰ ভিতৰতে ক্লজিং দি দিব পাৰে মোৰ দৃষ্টিত, মই আপোনালোকক কৈ দিলোঁ। গতিকে আপোনালোকে চাওক আপোনালোকে ট্ৰেডিং কৰাটো আপোনালোকৰ দায়িত্ব। মাৰ্কেটে এইটো ৰেঞ্জ দেখা পাইছে, মই যিটো ৰাউণ্ড কৰি দিছোঁ এইটো ৰাউণ্ডৰ ভিতৰতে মাৰ্কেটে থাকিব লাগে মোৰ দৃষ্টিৰে, ঠিক আছে। গতিকে মই আজি ইমান বিশেষ নকওঁ নিফটি 50ত। এতিয়া চাওক বেংক নিফটি মই পোনে গৈছোঁ। চাওক বেংক নিফটিত মই যোৱাকালি বক্স এটা বনাই দিছিলোঁ, সেই বক্সটো চাওক আজি আপোনালোকে দেখা পাইছে এই বক্সটো পাৰ নকৰিলেই মাৰ্কেটে। গতিকে এটা অতি সুন্দৰ জেগাত আছে মাৰ্কেট। মই কৈছিলোঁ আপোনালোকক যে মাৰ্কেটে ছাইড বেছ মাৰ্কেট হ'ব আৰু এইটো বক্সৰ যদি আপোনাৰ ব্ৰেকআউট দিয়ে তেতিয়াহ'লে আপোনালোকে আপ ট্ৰেণ্ড ল'ব, আৰু যদি ব্ৰেকডাউন দিয়ে বেক তললৈ ডাউন ছাইড বেৰিছ ট্ৰেড ল'ব। এতিয়া চাওক মাৰ্কেট আপোনালোকে দেখা পাইছে অতি সুন্দৰ জেগাত আছে, মানে মই যিটো কৈছোঁ সেইটো জেগাত প্ৰায় 80% এইটো জেগাতে আছে, ঠিক আছে। এতিয়া চাওক মাৰ্কেট অপেনিং ক'ত হ'ব, মাৰ্কেট এতিয়া অপেনিং হ'ব চাওক আপোনালোকে দেখা পাইছে 43। এতিয়া চাওক বেংক নিফটিত অপেনিং যদি হয় 43,600 যদি অপেনিং হয় আৰু যদি আপোনালোকৰ বেৰিছ মাৰ্কেট হৈ যায় তেতিয়া আপোনালোকে ভাল ট্ৰেড ল'ব পাৰে, 43,200লৈকে মাৰ্কেট যাব পাৰে। আৰু যদি নাযায় তেতিয়াহ'লে চাওক 43,380 এইটো 80 ৰেঞ্জৰ ভিতৰত গৈ আকৌ মাৰ্কেট আপ ট্ৰেণ্ডলৈ গুচি যাব। গতিকে সেইটো আপোনালোকে ধ্যান ৰাখিব, যদি 80টো 43,380 যদি ক্ৰছ কৰি যায় তেতিয়াহ'লে 42,200, আৰু সেইটো যদি ক্ৰছ কৰি যায় 42,200 তেতিয়াহ'লে আপোনালোকে 43,200 যদি ক্ৰছ কৰি দিয়ে মাৰ্কেটে তেতিয়াহ'লে 43,100 আৰু 43,000লৈকে আপোনালোকে বেৰিছ ট্ৰেড ল'ব পাৰিব। কিন্তু চাওক মাৰ্কেট ছাইড বেছ মাৰ্কেট হৈ আছে, গতিকে আপোনালোকে সেইটো চাই চিতি ল'ব, কাৰণ কেতিয়াবা আপোনাক ট্ৰেপো কৰি দিব পাৰে, ঠিক আছে। আৰু যদি চাওক মাৰ্কেটে কেতিয়া আপোনাৰ বিগ মুভ দিব, বিগ মুভ আপোনাৰ তেতিয়াহে দিব যদি আপোনাৰ মাৰ্কেট 42,200 আপ কৰি দিয়ে মাৰ্কেটে, তেতিয়াহ'লে আপোনালোকে চাওক 42,200ৰ পৰা 400, 400ৰ পৰা 600, 500 আপোনালোকে আপ মুভ দিব পাৰে। গতিকে সেইটো আপোনালোকে চাব। যদি গেপ আপ হয় তেতিয়া অকণমান ৰিস্কটো কম থাকিব, যদি গেপ ডাউন হয় তেতিয়া ৰিস্ক বেছি থাকিব। মোৰ দৃষ্টিত আৰু এদিন বা দুদিন এইখিনিতে ছাইড বেছ মাৰ্কেট হৈ চলি থাকিব, গতিকে আপোনালোকে ট্ৰেড কৰোঁতে অলপ সাৱধান হ'ব। গতিকে আপোনালোকে মাৰ্কেটখন চাই পেলাই আপোনালোকে ট্ৰেডিং কৰিব। মোৰ মতে ছাইড বেছ মাৰ্কেট আৰু 1 বা 2 দিন যদি হৈ যায় তেতিয়া বেছি ভাল হ'ব। গতিকে আজিলৈ ভিডিঅ'টি ইমানে আছিলে, ধন্যবাদ।